ভাৰতবৰ্ষত বুদ্ধিজিম কেনেকৈ দুৰ্বল হৈ পৰিল। হিষ্টৰী অধ্যয়ন কৰিলে দেখা যায় যে এটা সময়ত বুদ্ধিজিমৰ জয় জয় ময় চলি আছিল। হিউয়েন চাং যেতিয়া ভাৰতবৰ্ষলৈ আহিছিল তেতিয়া ভাৰতবৰ্ষৰ ৰজা আছিল হৰ্ষবৰ্ধন, আনহাতে অসম কামৰূপৰ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন আৰু সাউথত সেইটো সময়ত ৰজা আছিল নৰসিংহ বৰ্মন ওৱান। সেই সময়ৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে ভাৰতবৰ্ষত বুদ্ধিজিমৰ ভাল প্ৰভাৱ আছিল। আনকি তাতকৈ অলপ আগত যদি যোৱা যায়, যেতিয়া ফাহিন ভাৰতবৰ্ষলৈ আহিছিল চন্দ্ৰগুপ্ত টুৰ যেতিয়া ৰাজত্ব চলি আছিল, সেই সময়তো বুদ্ধিজিমৰ ভাল প্ৰভাৱ ভাৰতবৰ্ষত আছিল। কিন্তু পৰৱৰ্তী সময়ত কি কাৰণত বুদ্ধিজিম দুৰ্বল হৈ পৰিল, তাৰ পৰা আমাৰ শিক্ষণীয় কি, এই বিষয়ে এই ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিম। পইণ্ট নম্বৰ 1, ডিভিজন উইথিন বুদ্ধিজিম। বুদ্ধিজিম প্ৰথমত ভাল প্ৰভাৱ বিস্তাৰ কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত বুদ্ধিজিমৰ মাজত কিছুমান ভাগৰ সৃষ্টি হয়। হিনয়ানা, মহায়ানা, বজ্ৰয়ানা এনেকুৱা ধৰণৰ ডিভিজনৰ সৃষ্টি হয়, ফলত বুদ্ধিজিম দুৰ্বল হৈ পৰে। নম্বৰ 2, অভিযোগ উত্থাপন কৰা হয় যে পুষ্যমিত্ৰ শুংগাই বুদ্ধিষ্টসকলৰ বিভিন্ন ধৰ্মীয় প্ৰতিষ্ঠান ধ্বংস কৰিছিল। আনকি বাহিৰৰ পৰা অহা কিছু মুছলিম ৰজাসকলেও বুদ্ধিষ্টসকলৰ কিছু শৈক্ষিক কেন্দ্ৰ ধ্বংস কৰিছিল বুলি অভিযোগ উত্থাপন কৰা হয়। নম্বৰ 3, ইনফ্লুৱেঞ্চ অফ ব্ৰাহ্মণিজম। বুদ্ধিজিম প্ৰথমত যেতিয়া ষ্টাৰ্ট হৈছিল তেতিয়া তেওঁলোকে কিন্তু আইডল ৱৰ্শ্বিপ কৰা নাছিল, অৰ্থাৎ মূৰ্তি পূজা কৰা নাছিল। কিন্তু পৰৱৰ্তী সময়ত বুদ্ধিজিমে মূৰ্তি পূজা আৰম্ভ কৰি দিলে। অৰ্থাৎ তেওঁলোকৰ মূল যিটো কনচেপ্ট আছিল প্ৰথমে যে ঈশ্বৰৰ কোনো প্ৰতিমূৰ্তি নাই, আনকি ফাৰ্ষ্টততো তেওঁলোকে বুদ্ধক ঈশ্বৰ বুলিও গণ্য কৰা নাছিল, কিন্তু পৰৱৰ্তী সময়ত বুদ্ধকৈ তেওঁলোকে ঈশ্বৰৰ স্থান দিবলৈ আৰম্ভ কৰে। অৰ্থাৎ পইণ্ট নম্বৰ 3ত আমি এইটো ক'ব পাৰি যে বুদ্ধিজিম আৰম্ভ হৈছিল যিটো মূল কনচেপ্টত, ব্ৰাহ্মণিজিমতকৈ তেওঁলোকৰ মূল যিটো পাৰ্থক্য আছিল যে আমি আইডল ৱৰ্শ্বিপ নকৰোঁ। কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে যেতিয়া আইডল ৱৰ্শ্বিপ কৰা আৰম্ভ কৰে আৰু পালিৰ সলনি সংস্কৃত লেংগুৱেজ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া সাধাৰণ মানুহে বুদ্ধিজিম আৰু ব্ৰাহ্মণিজিমৰ মাজত বহুত বেছি পাৰ্থক্য দেখা পোৱা নাছিল। গতিকে আজি যদি অসমৰ মুছলিমসকলে মূৰ্তি পূজা বা ফটো পূজা আৰম্ভ কৰে বা মূৰ্তিৰ জৰিয়তে কোনো ব্যক্তিক সন্মান প্ৰদৰ্শন কৰা, মূৰ্তিৰ জৰিয়তে কোনো ব্যক্তিক সন্মান প্ৰদৰ্শন কৰা বা ফটোৰ জৰিয়তে কোনো ব্যক্তিক সন্মান প্ৰদৰ্শন কৰা, এই যিটো ৰুল, এইটো যিটো নিয়ম, এইটো যদি নিজৰ মাজত আনিবলৈ চেষ্টা কৰে, ভৱিষ্যতত ইয়াৰ কেনেকুৱা প্ৰভাৱ পৰিব পাৰে আমি অলপ গভীৰভাৱে চিন্তা কৰাৰ প্ৰয়োজন আছে। ইছলাম যিহেতু জীৱন ধাৰণৰ পদ্ধতি, গতিকে এজন ব্যক্তি মৃত্যু হ'লে আপুনি তেওঁৰ বাবে কি কৰিব লাগে, তেওঁক কেনেদৰে সন্মান প্ৰদৰ্শন কৰিব লাগে, নিশ্চয় ইয়াৰ ৰুলছ এণ্ড ৰেগুলেশ্যনো ইছলাম ধৰ্মত আছে। নম্বৰ 1, ব্যক্তিজনে যিবোৰ ভাল কাম কৰি গৈছিল আমি সেইবোৰৰ চৰ্চা কৰিব পাৰোঁ। নম্বৰ 2, ব্যক্তিজনৰ নামত স্কুল কলেজ স্থাপন কৰিব পাৰোঁ, ব্যক্তিজনৰ নামত গ্ৰন্থ লিখিব পাৰোঁ। নম্বৰ 3, ব্যক্তিজনৰ নামত দুখীয়াক সহায় কৰিব পাৰে। নম্বৰ 4, যদি ব্যক্তিজন ঋণগ্ৰস্ত আছিল তেতিয়া আপুনি ঋণ পৰিশোধ কৰিব পাৰে, ব্যক্তিজনক এনেদৰে আপুনি সন্মান প্ৰদৰ্শন কৰিব পাৰে। নম্বৰ 5, ব্যক্তিজনৰ যদি ল'ৰা ছোৱালী আছে তেওঁলোকক শিক্ষা দীক্ষাত আপুনি সহায় কৰিব পাৰে।